Welcome to my YouTube channel. To guys, my today so বৰ্তমান উকিয়াম জনাই মোক মানে আমি উকিয়াম ফুৰিবলৈ যাম গাড়ী মই লৈ আনা নাই বৰ্তমান গাড়ী থৈছো ঘৰতে চিগুৰি যাব ওলাইছো আৰু যাবতো লাগবে ন কিনো কম আৰে সুবতমান বক্তব্য ৰখি আছে এইবেলা গাছ এইখিনিতে মানে ফিউল চিউল ভৰাই গ'ল মানে ভৰাই লৈ পেলাই আমি এইবাৰ লাহে লাহেকৈ যাব ওলাইছোঁ হেডফোনডাল লৈছিলোঁ কাণত গান চান শুনি আছোঁ শুনি পাওঁ লাহে লাহেকৈ যাওঁ আৰু লাহে লাহে পাই নাপাওঁ চাই আছোঁ আৰু গাড়ী মজাই বেলেগ একদম ৰাস্তাটো ভাল কৰিছে অকে মই কি ধুনীয়া একদম খাতাৰনাক এনেকুৱা হ'লে বৰ ভাল লাগে অলপ এইটো আপোনালোকে দেখাব আৰু বৰ্তমান আমি এইটো ঘৰটোত মানে ফটো চটো মানে উঠিম আৰু না ব্ৰ একদম মানে সাইন্টিষ্ট ফাইনেলি আহি পালো আমি উকিয়াম ওয়েলকাম মাই উকিয়াম ফাইনেলি আমি এখন ডাঙৰ উঠিবলৈ যাই আছো তো গাছ আহি পালো এইখন আলগা দলংখন এইখন আৰু বৰ্তমান দেখাই দি আছো কি ধুনীয়া ঠাই আৰু এখন নতুনকৈ বনাই আছে এইখন দলংখন এইখন বৰ্তমান আহিম কিবা ভাল লাগছে আৰু দেই ভিউটো চাই লওক ইয়াৰ ভিউটো চাই লওক ভিউটো এই ওইটো লাংগা আছে নহয় এইফালে গাড়ী আহিছে ভিউটো চাই লওক গাছ একদম ইমান দীঘল দলংখন বহুত দীঘল ভালো লাগিছে আচলতে একদম উঠি মজা লাগে এইটো হৈছে নদী সেয়া চা পাহাৰ গাই নদীও আছে পাহাৰো আছে দলঙো আছে চ' ইমানে ধুনীয়া লাগছে নহয় একদম খাতাৰনাক তো গাছ আহি ভাগৰে লাগি গ'ল ইমান দীঘল দলংখন চাই লওক এই পাৰৰ পৰা সিপাৰে আহিলোঁ আৰু বৰ্তমান এইখন দলংখন আৰু নতুনকৈ বনাইছে এইখন দলংখন যিগতে হোৱাই নাই হ'লেও আৰু বহুত ভাল লাগিব আৰু 1 জানুৱাৰী এটা পিকনিক প্লেচ হয় এই ধুনীয়া জেগা চাই লওক কি ধুনীয়া তো গাছ এইখিনি হৈছে মেঘালয় হয় আপোনালোকক দেখাই দিছে আঙুলিৰে মই দেখাই দিছোঁ এইখিনি হৈছে মেঘালয় আৰু এইখন আছে আমাৰ অসম মানে কথা হ'ল সীমা এই নদীটোৱে তাৰমানে সীমা আৰু যিকি নহওক এই নদীটোৱে সীমা দে আৰু সকলোকে কৈছোঁ ক্ষমা কৰি মোৰ ভুলটো হৈছিল গছ গৈ আছোঁ তাৰ ইপাৰৰ পৰা সিপাৰ আহিব মেঘালয় সিপাৰৰ পৰা অসমত আহিলে অসম বৰ্তমান এই আছে উকিয়ামৰ নদীটো কলহী নদী আৰু বৰ্তমান এইটো নদীটো হৈছে 3টা নদী লগ লাগছে বৰ্তমান 3খন নদী জইন হৈছে যি গতিকে আৰু বহুত আছে ধুনীয়া ক'বলৈ ভাল নাই 3খন নদী জইন লাগিল আৰু এইটো হৈ গ'ল কি ধুনীয়া বম চিনাৰী ক'ব লাগিলে বম চিনাৰী বাকী যি নহওক পানীখিনি চাই কিন্তু বঢ়িয়া লাগে এনেকুৱা ধুনীয়া চাফা পানী ন ইয়াৰ পানী মানে গাও ধুই মানুহ লাগে আৰু ইয়াৰে পানী ব্যৱহাৰ কৰে কাপোৰ কানি এতিয়া মানে থৈ সেই নদীটোত সকলো মানুহখিনি কাপোৰ কানি থৈ দিয়ে সঁচাকৈ দে ইমান ধুনীয়া পানীখিনি ইয়াত দেখিয়ে পায় আপোনালোকে চাই ইমান ধুনীয়া চাফা তলত যি পৰিছে তাকো দেখা পায় যদি চাবি পৰিছে চাবিও দেখা পায় কি ধুনীয়া সঁচাকৈ দেই ইমান ধুনীয়া আৰু নীলা পানীখিনি ইমান ধুনীয়া আহি এটা কিবা এটা ভাল লাগিছে দেই ইয়াত সঁচাকৈ আৰু বহুত মানুহ আহে আৰু এইফালে কেমেৰামেন আছে
কেমেৰা ধৰি এতিয়া যাব ওলাইছে বৰ্তমান উকিয়ামৰ অলপ বজাৰ চজাৰ চাম গাড়ীখন উঠি লওঁ যাওঁ নেকি বজাৰ অলপ চাম নেকি উকিয়ামৰ বজাৰ কেনেকুৱা দাম কেনেকুৱা কি চাব লাগিব এনে গাড়ী মোৱা দেখিব আমি অলপ বজাৰ চাম কেনেকুৱা কি উকিয়ামৰ বজাৰ না চাবি নেকি দামটো বেছি হ'ব নেকি দাম চাম কেনেকুৱা হয় মানুহ গাছ তামান ভিৰ নাইছে দে উকিয়ামৰ বজাৰত খাতাৰনাক দেই কাপোৰ কিমান লাগে তো গাছ কথা হ'ল কি আমি উকিয়ামত বোলা বজাৰ সোমাই পেলাই আমি কাপোৰহে চাব লগাত লাগিছোঁ বৰ্তমান দুটাও কথা চাই লৈছোঁ ইমান কি মাইকদম যেনেকুৱা ৰেট দাম সেনেকুৱাই চাইছোঁ আৰু তাৰপিছত চাই আছোঁ কোনটো হয় পচন্দ প্ৰথমে চাই লৈছোঁ আৰু কেনেকুৱা কাপোৰ কি দাম কেনেকুৱা কি আৰু ইফালে চালোঁ ইফালে চালোঁ এইখিনি এইবিলাক কাপোৰবিলাক চালোঁ মানে আমাৰ ৱেটলৈ চাই আছে কি কাপোৰ লমপেণ্ট তাৰ এটা লমপেণ্ট চাই আছে তাৰ লমপেণ্টবিলাক পচন্দ হোৱা নাই যি গতিকে পচন্দ নহ'লে নহ'বই ন ঠিক তেনেকৈ আমি উপায় নাপায় বহুত বজাৰতো ঘূৰিলোঁ বজাৰত ঘূৰিব আছে যি গতিকে আৰু ঘূৰিম নিচিনা আপোনালোকক দেখাই দিম যি গতিকে দেখাব চেষ্টা কৰি আছোঁ চেষ্টা কৰিম কেনেকুৱা কি কাপোৰটোৰ দাম এতিয়া বহুত দাম কৈছে আৰু নালাগে বোলে ইয়াক পচন্দ নহ'ল যি গতিকে আৰু বেলেগ চাম আজি তাৰমানে সোমবাৰ বজাৰ বহে কি ধুনীয়া সোমবাৰ বজাৰ 150 আহিলে ন মানে মোৰ নিচিনা মানে কাপোৰ বিচাৰিছে তেওঁ সেই এনেকুৱা কাপোৰ বিচাৰিছে মানে কাৰ বনাই কি লমপেণ্ট মোৰ এটা আছে এনেকুৱা আজি মোৰ 6 বছৰ 7 বছৰ হৈ গ'ল কাৰ্গো লমপেণ্টটো একো হোৱা নাই সেইটো কাৰণে তেওঁ বিচাৰি আছে বৰ্তমান সেই কাৰ্গো লমপেণ্ট বিচাৰি নাপালে যি গতিকে এখন পাইছে এখন দোকানত মানে ডাঙৰ হয় যি গতিকে এতিয়া উপায় নাই ন তাৰপিছত যায় তাৰ কি হ'ল মানে কথা হ'ল কি আৰু বোলে কাপোৰ পচন্দে নহ'ল এখন কাপোৰ পচন্দে হোৱা নাই ওলাই গৈছোঁ আৰু লাহে উপায় নাই ন আৰু এখনত ভাল পাম বুলি ভাবিছোঁ এইখনত পাম নে নাপাম চাই আছোঁ বৰ্তমান বিচাৰি আছোঁ আচলতে কি হয় বৰ্তমান আমাৰ মানে সেনেকৈ বিচাৰি আছোঁ নাই এখনত তাক পচন্দ নহ'লে তাৰপিছত চাই গৈ ন কিবা এটাই ভাল লাগিলে উপায় নাপায় চিধা এইটো আছে ওলাইছোঁ ওলাওঁতে এখন কাপোৰ পালে মোৰ নিচিনা কাপোৰ পালে এখন এইটো কাৰ্গো লমপেণ্ট এইটো মানে ফেভৰেট তাৰ মোৰ হয় মোৰ বোলে ভাল লাগিছে মোৰটো সেয়া লমপেণ্টটো বোলে ভাল লাগিছে কিন্তু দামটোহে বহুত কিমান 450 টকা দাম বোলে সেইটো কাৰণে পইচা নাই যি গতিকে সিমান পইচা যদি লগা হ'ল মই দিলে হৈছিল ঠিক বিয়াৰ মাথা চলাইছিল ল'বলৈ এনেই মাথা লাইছিলোঁ লৈ যি লগতে বোলো তাৰ কাপোৰ সপোন আছিল ন সেনেকুৱা কাপোৰ কিনিবৰ কাৰণে তাৰপিছত যায় উপায় নাপায় ন ঘড়ীৰ দোকানত আহিলোঁ উপায় নাপায় ঘড়ীৰ দোকান মানে এটা ঘড়ীয়ে কিনিলোঁ ঘড়ী কিনি লৈছোঁ মানে কিনা নাই প্ৰথমে টিপি চাইছোঁ ঘড়ী গ'লে কেনেকুৱা আৰু ঘড়ী গ'লে এনেকৈ ওলমাই থাকে ওলমাই থাকিলে কিবা এটা ভাল লাগে ঘড়ী গ'লে তাৰপিছত যায় সি তাৰ ঘড়ী পচন্দ হৈছে দুটামান
লওঁ নলওঁ গৈ আছে আজি লওঁ বুলি এইটো তাৰপিছত যাই ঘড়ীটো ল'লে আৰু পচন্দ নহ'ল মানে পচন্দ নহ'ল ঘড়ী ঘূৰিল আমি যাম অলপ কিবা খাব ল'ব দোকানত আমি যাব ওলাব আহিলোঁ মানে কথা হ'ল যাব ওলালোঁ যিগতিকে উকিমৰ পৰা আহিছোঁৱে আমি যিগতিকে আহখিনি নেদেখালোঁ নেদেখাৰ কাৰণে ক্ষমা কৰিব আৰু তাৰপিছত যায় উপায় নাই দুয়োজনে আহিলোঁ আৰু ফটো গাছ সকলো এইখিনিতে মানে আমি ওলাব আহিছোঁ এটা গানকে আৰু বজাই দি আছোঁ আৰু বজাই দি পেলাই তাহাতে কৰো মাষ্টৰনি গাঁৱিনো ৰঙা গৰা পোষ্ট অফিচ হয় পৰ্বতপুৰ জিলা আমাৰ ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড় সেই নামেনো জেলেঙা তাই সদায়নো মেজেঙা খাই সেই নামেনো জেলেঙা তাই সদায়নো মেজেঙা খাই মদৰে নিচাতে ৰাতি থাকে জপিয়াই গাঁৱিনো খেৰেমিয়া পোষ্ট অফিচ পৰ্বতপুৰ জিলা আমাৰ ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড় দকৈ পথাৰত জান ধানে নুদাই আছিলো দকৈ পথাৰত জান ধানে নুদাই আছিলো ধানে নুদাই আছিলো তোলৈ মনত পৰিছিল ইমান এগচি দুগচি জান মুঠি নৈ বান্ধোতে মুঠি নৈ বান্ধোতে কঁকালৰ বিষ ধৰিছিল ইমান মনে মনে আহি তাই খামুচি ধৰি লৈ কৰিছিলি ইমানকৈ মৰম মই ৰাইডিং কৰিম মতে দুটা ৰাইডিং কৰিছোঁ বহুত দূৰ হৈছোঁ দে ইয়াৰ পৰা কিমান হ'লে 50 60 কিলোমিটাৰ পৰা ধৰি লওঁ বহুত ৰাইড কৰিব লাগিল এইখন মই ৰাইড কৰিব নে হেলমেট চেলমেট বৰ্তমান আনা নাই একদম পাহাৰীয়া অঞ্চলৰ জেগা নাই সিমান হেলমেট চেলমেট নালাগে সেইকাৰণে উপায় নাই ন আৰু যিকোনো হয় এইখন বাইকখন তাৰ আৰু মই ৰাইডিং কৰিম এতিয়া ৰাইডিং মই কৰিম নে কি বন্ধু এইটো মোবাইল টিভি আছে তো আমি ফানি লৈ আহি পালোঁ ঘৰ আৰু লগটোক এৰি দিলোঁ তাতে উপায় নাই এৰি আহিলোঁ তাক মই ঘৰত এতিয়া আৰু বেগ চেগ ল'লোঁ বজাৰৰ পৰা অকিমৰ বজাৰৰ পৰা আৰু প্ৰথম আহি পালোঁ লাহে লাহেকৈ এতিয়া উপায় নাই ন তাৰমানে ফ্ৰেছ হ'ম ফ্ৰেছ হৈ ল'ম 4টা বাজিলে 3:30মান বাজিলে চাগে বাজিলে 3:48 বাইকখন মই ৰাইডিং কৰিছোঁ আজি ৰাইডিং কৰি মানে বেয়া এটা লগা নাই সিও ৰাইড কৰিব বুজিছিলাম মই ৰাইড কৰিলোঁ গাড়ীখনটা পিছত আৰু বেয়া লাগছে মোৰো বেয়া লাগছে কথা পাতি এতিয়া মই হেৰি কৰোঁ এতিয়া মানুহ আহিছে তেওঁলোকৰ কিবা কৰে মানুহ আহিছে এয়া মোৰ ঘৰত বোলে মিটিং নে কি হৈছে